ইতিমধ্যে দুদিনীয়া কাৰ্যসূচীৰে ধুবুৰীত আহি উপস্থিত হৈছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰীগৰাকীৰ পূৰ্বে ঘোষিত কাৰ্যসূচীৰ কিছু সাল সলনি কৰা হৈছে। সেইমতে প্ৰথমে মুখ্যমন্ত্ৰীগৰাকীয়ে গ্লোকঞ্জৰ গংগাধৰ নৈৰ ওপৰত নিৰ্মিত দ্বিতীয়খন দলং কান্দুৰী গ্লোকঞ্জ সংযোগী দলঙৰ শুভ উদ্বোধন কৰে। ইয়াৰে পিছতে সত্ৰশাল ৰামৰাই কুটি সত্ৰলৈ যাব মুখ্যমন্ত্ৰীগৰাকী। মুখ্যমন্ত্ৰীগৰাকীক লগ দিয়াৰ বাবে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা ইতিমধ্যে আহি উপস্থিত হৈছে গ্লোকঞ্জত। ইতিমধ্যে দলংখনৰ উদ্বোধন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে উদ্বোধনী অনুষ্ঠানৰ পিছতে ৰাইজৰ কাষ চাপি সকলোৰে লগত হাত মিলোৱাৰ লগতে চেলফি উঠাৰ পৰিলক্ষিত হয়। আজি আমাৰ গোলকগঞ্জ চহৰত বিশেষকৈ লক্ষ্মীবাৰী নালিয়া গোলাঘাট আদি অঞ্চলত প্ৰায় 20-25,000 লোকৰ যাতায়াতৰ সুবিধাৰ বাবে সুন্দৰ দলং এখন নিৰ্মাণ কৰা হৈছিল। 700 মিটাৰ দৈৰ্ঘ্যৰ দলং আৰু এই দলংখন বনাওঁতে 70 কোটি টকা খৰচ কৰা হৈছিলে আৰু এই দলংখনৰ নিৰ্মাণৰ ফলত আমাৰ ৰাইজৰ বহুদিনীয়া এটা অভাৱ দূৰ হ'ল। প্ৰায় 25 কিলোমিটাৰ পথ ছুটি হৈ যাব। ইয়াৰ ফলত আজিৰ দিনটো গোলকগঞ্জবাসী ৰাইজ আৰু ধুবুৰী জিলাৰ বাবে এটা অত্যন্ত গৌৰৱময় দিন, অত্যন্ত আনন্দৰ দিন। মই ধুবুৰী জিলাবাসী ৰাইজক এই আজিৰ এই সুন্দৰ দিনটোত অভিনন্দন জনাইছো। এনেকুৱা কথা একো নাই, ভালে একেবাৰে বানপানী নোহোৱাকৈ বৰষুণ আহিলে ভাল, কিন্তু বানপানী হৈ গলে বেয়া আৰু কথাটো সিমানেই। ধুবুৰীৰ বাবে কিবা ভাল খবৰ আছে? আপোনালোকক দেখাটোৱে ভাল খবৰ। আজি ইমান ডাঙৰ দলং ইনগ্ৰেশ্যন হ'ল, আজি মোৰ মতেদি ভাল। ধুবুৰীৰ পৰা উমৰ ফাৰুক শ্বেখৰৰ ৰিপৰ্ট, নিভাজ অসম লাইভ।